গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ পিছত আপোনালোকৰ মাজত আহিলোঁ আৰু আজি মই আপোনালোকক আমাৰ ইয়াৰ দুৰ্গা পূজা কেনেকুৱা কি মেলা হ'ব তো সেইটো দেখাবৰ কাৰণে আপোনালোকক কৈ আছোঁ। তো আপোনালোকে খালি ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমার যেহেতু বাইক নাই তার কারণে পেট্রোল মারি মারি গৈ আছোঁ। চাইকেলের गजब बेइज्जती है। ইয়াৰ পৰা যাম ডাইৰেক্টলি মানে পইচা ওলাব, কাৰণ পইচা হাতত 1 টকা নাই, কাৰণ ইয়াতে যে আনিছোঁ কিবা এটা খাই পিনে যাম, তাৰ কাৰণে আৰু মানে ইয়াৰ পৰা ইফালেদি যিটো সোমোৱা ৰাস্তা আছে সেইফালৰ ৰাস্তা দি সোমাই পিনে যাম ডাইৰেক্টলি শ্বৰ্টকাটে, মানে য'ত পূজাটো হ'ব তাতে দেখি যায়। মানে এনেকুৱা পৰিস্থিতি হৈ পৰিছে যে ইউটিউবত যদি টাইম দিওঁ তেতিয়া ফেমিলি যিটো আছে সেইটো প্ৰব্লেম পৰি যায়, আৰু যদি ফেমিলিৰ প্ৰব্লেম হ'বৰ কাৰণে কিবা এটা কৰোঁ তেতিয়াহ'লে ইউটিউবটো ডাউন পৰি যায়। তাৰ কাৰণে একো মানে কৰিব পৰা নাই। এতিয়া মনটো যাতে ভাল লাগে তাৰ কাৰণে ইউটিউবটো মাজে মাজে কৰি আছোঁ। আৰু আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে চাব, আৰু যদি সেয়াই আৰু মনটো ভালৰ কাৰণে কৰি আছোঁ। এনেকৈ নহয় যে ফেমাছ হ'বৰ কাৰণে হ'লেও নাই ইমানো আশা নকৰোঁ। তথাপি এটা টাইম আছিলে যিটো এটা জছ আছিলে, সেই জছটো এতিয়া ইউটিউবৰ কথাটো, কাৰণ এটা জছ থাকে, সেই জছটো যদি গ'লে পিছত আৰু আপুনি যিকোনো কাম কৰিব, আপুনি না ফেমাছ হ'বৰ কাৰণে না কি, অকল খালি আপোনাৰ মনটো যাতে ভাল লাগে তাৰ কাৰণে এইটো কামটো কৰিব। এইটো চবৰে হয়, চবৰে হৈ আছে, ঠিক আছে। সেই টাইমটোত যদি আপুনি মানে যি কৰিব ধৰে তেতিয়া আৰু এই জছটো যদি গ'ল তেতিয়া আৰু কাম। তাৰ কাৰণে মই ইমানো আশা নকৰোঁ যে ইউটিউবত ভাইৰেল হ'ম, ইউটিউবত ফেমাছ হ'ম। খালি মনটো যাতে ভাল লাগে তাৰ কাৰণে কৰি আছোঁ। অঁ ভাই, তেলটোৰ পৰা পইচা ওলালোঁ, ইয়াত 200 টকা, ঠিক আছে ওলালোঁ, কাৰণ ইয়াত খুচুৰা পইচা দি দিয়ে। তো আপোনাৰ যদি 200 100 এটিএমত আছে তেতিয়াহ'লে আপুনি তেলটো দাহি পিনে ওলাব পাৰিব, ঠিক আছে। তো মোৰ যিহেতু দৰকাৰ আছিলে তো তাৰ কাৰণে ওলালোঁ আৰু 200 টকা। এইটো হ'ল ট্ৰেইন লাইন, ইয়াত উঠি পিনে আপুনি ক'ত যাব? ডাইৰেক্ট ডুবাই। এই ট্ৰেইনটোত উঠি পিনে ঠিক আছে, লগতে ইফালে এয়া ঝুলনি, এইটো হ'ল ঝুলনি আহিছে পুৰা ঝুলনি, এইটো ঝুলনি, এইটো ৰামধেলুৱা, এই চব কি মজা লাগিছে। এইটো হ'ল মটকা কুঁৱা, এইটো মটকা কুঁৱা। এটা বস্তু দেখাইছোঁ আপোনালোকক, এয়া এতিয়া সৰু আছিলোঁ তেতিয়া উঠিবৰ কাৰণে পইচা নাছিলে, আৰু এতিয়া এনেকুৱা হৈছে যি নেকি পইচা আছে কিন্তু উঠিব নিদিয়ে এই গাড়ীত। এতিয়া সৰু আছিলোঁ তেতিয়া পইচা নাছিলে, উঠিব পৰা নাছিলোঁ, কিন্তু এতিয়া পইচা আছে কিন্তু এতিয়া উঠিব নিদিয়ে। গজব জিন্দগী হে, गजब बेइज्जती है। साला ये दुख का खत्म नहीं होता बे।